চেঙাৰ কাছুমাৰা গাঁও পঞ্চায়তৰ নৱগঠিত পঞ্চায়ত প্ৰতিনিধিৰ সম্বৰ্ধনা অনুষ্ঠান। চেঙা ঐনিন খণ্ডৰ 88 নম্বৰ কাছুমাৰা গাঁও পঞ্চায়তৰ আজি নৱগঠিত পঞ্চায়তখনৰ সভাপতি সভানেত্ৰী সদস্য প্ৰমুখে সন্মানীয় অতিথিসকলক সম্বৰ্ধনা জনোৱা হয়। পঞ্চায়তখনৰ নৱনিৰ্বাচিত প্ৰতিনিধিসকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে আয়োজিত অনুষ্ঠানটো পৰিচালনা কৰে নৱনিৰ্বাচিত সভাপতি এম মইনুল হকে আৰু সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে কৰ সংগ্ৰাহক আবুল কালাম আজাদে। ৰাষ্ট্ৰীয় সংগীতেৰে আৰম্ভ কৰা সম্বৰ্ধনা অনুষ্ঠানত নৱনিৰ্বাচিত সভাপতি উপসভানেত্ৰী আৰু সদস্যসকলে প্ৰমুখে উপস্থিত আমন্ত্ৰিত অতিথিসকলক বিভিন্ন দল সংগঠনৰ লগতে পঞ্চায়তখনৰ স্থায়ী বিষয়ববীয়াই বিপুল সম্বৰ্ধনা জনায়। উল্লেখযোগ্য যে স্বপ্নম চাবানাৰ নেতৃত্বত কাছুমাৰা গাঁও পঞ্চায়তৰ সখীসকলে নৱনিৰ্বাচিত সভাপতিক শৰাই আৰু ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়। সভাপতিগৰাকীয়ে পঞ্চায়তৰ সদস্যসমূহৰ ৰাইজৰ সৈতে আলাপ আলোচনাৰে সমাধান কৰি পঞ্চায়তখনক আগুৱাই লৈ যাব বুলি মন্তব্য কৰে। তদুপৰি নৱগঠিত পঞ্চায়তৰ সভাপতিৰ লগতে সকলো বিষয়ববীয়াক সুস্থভাৱে পঞ্চায়তখন আগুৱাই লৈ যাবলৈ অনুৰোধ জনায়। নিউজ ডেস্ক ৰিপৰ্ট MT নিউজ। 9 আগস্ট 2025 ইংৰাজী তাৰিখে আমাৰ 88 নম্বৰ কাছুমাৰা গাঁও পঞ্চায়তৰ স্থায়ী কৰ্মচাৰীসকলৰ আহ্বানত আমাৰ নৱনিৰ্বাচিত সভাপতি উপসভানেত্ৰী তথা সদস্যসকলৰ আজি সম্বৰ্ধনা অনুষ্ঠান পৰিচালনা কৰিলে। এই সম্বৰ্ধনা অনুষ্ঠানত আমাৰ ৰাইজবিলাকে বিভিন্ন দিহা পৰামৰ্শ আগবঢ়াইছে। অনাগত দিনত আমাৰ এই পঞ্চায়তৰ সমিতিয়ে যিখিনি পঞ্চায়তৰ সমস্যা আছে এই সমস্যাবিলাক সমাধান কৰাৰ কাৰণে চেষ্টা কৰিম, যাতে আমাৰ পঞ্চায়তটো গোটেই অসমৰ ভিতৰত এটা নাম কৰা পঞ্চায়ত হয়, তাৰ কাৰণে চেষ্টা কৰিম। সভাপতিৰ ওপৰত বহুত আশাবাদী। আমাৰ নতুন সভাপতি মহোদয়ে যাতে আমাৰ এই অঞ্চলৰ দুৰ্গম চহৰ অঞ্চলৰ যথেষ্ট আমাৰ সমস্যা আছে, সমস্যাবিলাক ৰাইজৰ লগত আলাপ আলোচনা কৰি মত বিনিময় কৰি চৰকাৰে দিয়া অনুদানবিলাকৰ সদ্ব্যৱহাৰ কৰে, সকলোৰে লগত লৈ এই অঞ্চলখনৰ সৰ্বাংগীন মংগল কামনা কৰে, তাৰে আমি আশা কৰিছোঁ। আৰু উদীয়মান যুৱক উচ্চ শিক্ষিত যুৱকক আমি সভাপতি হিচাপে পাই নথৈ আনন্দিত, আমাৰ অঞ্চলবাসী নথৈ আনন্দিত হৈছে আৰু উৎফুল্লিত হৈছে। আজিৰ এই গাম্ভীৰ্যপূৰ্ণ মোৰ পূজনীয় শিক্ষাগুৰু চৌমানী আহমেদ মহাশয়, সভাত উপস্থিত দক্ষিণ বৰপেটা জিলা সংখ্যালঘু ছাত্ৰী ইউনিয়নৰ সভাপতি